জয় মই যাওঁ বুজিছ নিচা বহুত হৈ গৈছে আকৌ মায়ে ফোন কৰিব এতিয়া 8:30 বাজিলে 9টা বজাৰ আগত ঘৰ পাবগৈ লাগিব বুজিছ আৰু নাখাওঁ মই 3টা বিয়াৰতে নিচা হৈ গ'ল আজি কি কওঁ তই যাই আছে কিয় বে আৰু অকণমান খোৱা মই খঙে উঠিছে আৰু তই যাওঁ বুলি কওঁতে যে এনেইচোন খায়ে থাক বে নোৱাৰো আৰু নিচা হৈ গৈছে নুবুজ কেলে এই লকডাউনত যে 4 মাহমান খোৱাই নাই ন 4 মাহে হ'ল চাগে সেইকাৰণে আৰু বেছি খাব নোৱাৰা হৈছোঁ বুজিছ আৰু মায়েও আজিকালি মানে 9টাৰ পৰা কাৰ্ফিউ নহয় নেকি কিবা তই নাজানো নেকি বে সেইকাৰণে যাওঁগৈ বুজিছ পিছত আকৌ চা মায়েতো চব জানেই ন আকৌ গম পালে যে বহুত মানে বেয়া হ'ব ওলাই আহিব নিদিব বে হ'ব দে যা 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 কাইলৈ আহিবি আৰু কাইলৈ কিন্তু তই খোৱাবি দেই ভাই মোৰ আৰু পইচা পাতি নাইকিয়া হৈ গৈছে লকডাউনত কাইলৈ তই খোৱাবি দেই ভাই অ'কে ভাই বাই বাই গৈ থাকোঁ দেই ভাই গুড নাইট অ'কে ভাই ঠিক আছে গৈ থাক দে ভাই গুড নাইট ভাই অ' বে মোৰ যে বৈদ্য নিচা লাগিছে বে মই থিয় হ'ব পৰা নাই বে মই শুই থাকোঁগৈ বে ভগৱান ভালে ভালে ঘৰ পালেগে হ'ল 9টা আগতো মায়ে যে আজি দিলে এতিয়ালৈকে ফোনে কৰা নাই সেইটোৱে বাচিছো আৰু দেই ভগৱান চেচে যা মায়ে ফোন কৰিলে অ' হেল্ল' মা কোৱা মই আহি আছো মা এই পামেই আৰু তিনিআলি পালোৱে ঐ ক'ত মই আছো তই অথনি মই তিনিআলিতে আছো তই তিনিআলি পৰা আহিবই হোৱা নাই কিমান সময় লাগে হাতত অ' মা পালোহি গলিত সোমামেই এতিয়া মা হ'ব দিয়া ৰাখো মা হা বাই মই পালোহি ৰ ফোন নাকাটিবি তিনিআলি পৰা আহোঁতে মোলৈ তামোল কেইটামান লৈ আহিবি দোকান খোলা আছে যদি সোনকালে আহ হ'ব মা ঠিক আছে মই চাওঁ যদি দোকান পাওঁ লৈ যাম বাৰু এই ভগৱান বাচিছো এতিয়া ভালে ভালে ঘৰ সোমালেগে হ'ল আৰু অ' মা মই তামোলখিনি আনিছো দেই সেই ডাইনিঙৰ ওপৰতে থৈছো মই আকৌ ৰুমলৈকে যাওঁ দেই মা আচ্ছা কি হ'ল আকৌ মা কিয় মাতিছে বাৰু গম পালে নেকি বাৰু মোক খোৱা কথা কি হ'লনো মা মই অকণমান হাত ভৰিকেইটা ধুই পেলাই ৰেষ্ট লওঁগে ভাত হোৱালৈকে অ' মা কি হ'ল কোৱাচোন কিয় তেনেকে মাতিলা তুমি মোক মই একো খোৱা নাই কিনো খাম বাৰু মই মা কিনো গোন্ধ পাইছা মই কিবা বেয়া বস্তু খাওঁ নেকি তুমিচোন জানাই মই নাখাওঁ বুলি কথা কবলৈ আহিছে নষ্ট যোৱা এইটো গুৰিলৈকে মোটা দিবা দি আহিছ এনে কবলৈ আহিছে একো খোৱা নাই ধ্বংস পথলৈ বুলি বুজিছ বাপে মাৰ মূৰটো খালি তই বুজিছ খালি খুলি খালি আমাক জ্বলালি তই এই ফুটা কালতে মইতো একো খোৱাই নাই ন মা তুমি এনেই কিয় এনেকে কৈ আছা ন কি জ্বলাইছোনো মই মোৰ মূৰত খাপত খাচোন তই নাই খোৱা বুলি কথা কবলৈ আহিছ ইমান দিন হ'ল বিয়া হৈ বাপে খাওঁতে কিবা গোন্ধ চিনি নাপাব লাগিছে এই বুঢ়ী মায়ে গোন্ধ চিনি নোপোৱাকৈ নাথাকে বুজিছ নে নাই তই হা অ' মা সঁচাকেও মই খাবও পাৰিম মূৰত দৈ শপত কিন্তু নাখাওঁ বাৰু মই ভাল নাপাওঁ ন এইবিলাক শপত খাই কিন্তু মা মই খোৱা নাই অ' মা মূৰত ধৰি শপত খাচোন তই নাই খোৱা বুলি এই মাৰক তই ফাঁকি দিবলৈ আহিছ মাৰক ফাঁকি দিয় এনেই জন্ম দিলো তোক মই 9 মাহ 10 দিন গৰ্ভত ৰাখি পেলাই তোক মই এনেই জন্ম দিলো মাৰকো ফাঁকি দিব পৰা হলি ডাঙৰ হলি ফাঁকি দিবলৈ আহিছ তই সন্তানৰ কথা মাকে চব বুজি পাই বুজিছ কৰিলে আজি পাই দেখি পাওঁ মই বুজিছ নাই ক আজি মই নাখাওঁ শপত খাম মই তই শপত খা অ' মা মই শপত খাইছো আজিৰ পৰা মই এইবিলাক বেয়া বস্তু একো নাখাওঁ মা মই আজিও খোৱা নাই কিন্তু মই আজি নাখাওঁ মা সেইটো শপত খাইছো মা যা ভাত খা হাত ভৰি ধুই ভাত ৰাখো ঠিক আছে মা বাহা মই হাত ভৰিকেইটা ধুই আহোঁ সঁচাকে দেই মাবিলাকে যে চব গম পাই যায় আৰু দেই আজিৰ পৰা আৰু অকণ বেছিকে লুকাই আহিব লাগিব বেলেগ কিবা এটা খাই গোন্ধটো নাইকিয়া কৰিহে আহিব লাগিব দেই হেল্ল' ভিউৱাৰ্ছ যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি টিং কৰি এবাৰ বজাই দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব পাৰিলে কমেণ্ট এটা কৰি দিব যদি আৰু কিবা এটা ভাল হোৱাটো বিচাৰে আৰু ঘৰতে থাকক সুৰক্ষিত থাকক আৰু চৰকাৰে দিয়া সকলো নীতি নিয়ম মানি চলক